Hello everyone, কি খবৰ সকলো ভালে আছে চাগে আজি আমাৰ ইয়াত ভোগালী মেলা অনুষ্ঠিত কৰা হৈছে তাৰমানে ইয়াত আমাৰ ইয়াতে 3 দিনীয়া কাৰ্যসূচী গতিকে আজি বিশেষ দুজন ব্যক্তি আহিব প্ৰগ্ৰাম চাবলৈ যাও গতিকে দেখাই আছো তাত গৈ পেলে কোন আহিব গতিকে অপেক্ষা কৰিব একদম শেষলৈকে ভিডিওটো খই হাফে কৰিছো বাহতে লাহে লাহে উলাবলৈ ষ্টাৰ্ট কৰিছে আৰু কাৰণ আমাৰ মাইকী মানুহৰ অকনমান দেৰিয়ে হয় বাৰু উলাওতে কমতে মতা মানুহৰ তৎক্ষণাতে হৈ যায় কিন্তু মানে কি মাইকী মানুহটো অলপ সময় লয় আপোনালোকে গমে পায় শুনটো আৰু মোৰ ভাইটি হিয়ন দুইটাই টিভি চাই আছে এয়া হৈছে বা তাই লাহে লাহে উলাইছে বাৰু মামিক দেখাই আছো ৰবকে এয়া মামি ডাঙৰ মামি মো মামি আহিছে যদিও মানে কি হয় বৃহস্পতিবাৰ যে মামিয়ে মানে হেৰি নাখায় মাছ মাংস নাখায় গতিকে মাছ মাংস একো আনা হোৱা নাই মই ভাতটো বনালো কাৰণ মায়ে অলপ বেলেগ কামত ব্যস্ত হৈ আছে গতিকে ভাতটো মই বনালো যি নহওক বাৰু বনালো ভাজি ভাত আৰু সালাড কৰি হৈ যাব কিমানে আৰু আজি ভাত হৈ গল বনাই মই কেটা বাজিলে 7:07 সোনকালে হল হয় তেতিয়া তোমালোকৰ চেনেলটো মই নাপালো এদিন নহয় ইটো বাহিছিলে আগতে তালে যাবি হা তালে যাবি যা যদি সোনকালে যা দুনিয়াৰ মানুহ গৈ আছে নহলে থিয় হৈ চাও এতিয়া কি কৰিব অত সময় দেইকে যাম কি কৰিম বুলি থিয় হৈ চাও এতিয়া পা গৈ এনে আমি বেছি সময় নাথাকো নহয় হয় অলপ সময় মানুহ গৈ আছে এতিয়া কি কৰি থাকিম গৈ এইবিলা লোকেল প্ৰগ্ৰাম চাই লোকেল প্ৰগ্ৰাম বিলাক হৈ থাকিব সিহঁত 11টা অলপ নাই এতিয়া গৈ সিট ৰাখা মানে 12টা লৈকে আমি 12টা লৈকে কি কৰি থাকিম তেনেকৈ হলে এতিয়া যদি অধৈৰ্য হৈ যাব ন আহিবহে মন যাব সিহঁত আহালৈকে হয়নে এই লোকেল সিনে চোৱা হ'ব লোকেল কি প্ৰগ্ৰাম দিব এই কোপাই নাচি থাকিব সেবা হৈ থাকিব এতিয়া সিটৰ কাৰণে এতিয়া গৈ পেলাই বিধায়ক আহিছে বহি থাকিব সুচিতা আহিছে সেই কোপা চাই থাকি আকৌ হেতু সমৰ্থনা কক এতিয়া হেইবিলাক হেইটো কি হ'ব বা মডেলিংটো কেতিয়া হ'ব বা দেগে হৈছে দেগে হয় না হৈ গল নে নাজানো আবেলি হল জানো আবেলি কিন্তু একো মডেলিং ৰাতিয়ে হ'ব তেনেকে কোৱা একো নাই একদম ৰেডি হৈ ললো এতিয়া যাম আৰু কোন আহে তাত দেখাই আছো আপোনালোকক মই ৰেডি হৈ গলো মোৰ বেছি সময় এনেও নালাগে বাৰু পটককে হৈ যায় মোৰ উলাই এইফালে শুনটো উলাই আছে কি উলিয়াই আছে শুন কি উলিয়াই আছানো থৈ দিয়াও নেহা কি যে বস্তুবিলাক লৈ থাকে টুপিটো পিন্ধিলো হেতু টুপি পিন্ধা কেপটো খোলা হেতু কেপ খোলা হেতু পিন্ধা কত থবলৈ গৈছে চাচোন প্ৰগ্ৰেমৰ ঠাই আহি পালোহি এয়া হৈছে ফেশ্বন শ্ব' চলি আছে কাৰণ তেওঁলোকে অহা অকণমান দেৰিয়ে হ'ব গতিকে এইবোৰ লোকেল প্ৰগ্ৰেমবিলাকো ৰাখিছিলে গতিকে চাইছোঁ ভালেই লাগিছে বাৰু ছোৱালী ঠিক আছে বাৰু প্ৰতিভাখিনিও এইটো সুযোগতে তেওঁলোকে দাঙি ধৰিব পাৰিছে গতিকে ভাল এনেকে নহয় কিয় কৈ দিছে বাৰু আপোনালোকে বেয়া পাইছো দেই কেকে মোহনক আহিবলৈ মানা কৰি দিম এতিয়া কেলে কৈ দিছে বাৰু এই কেতে কৈ আছে সকলোৰে পৰিচিত বেহাৰবাৰী আউটপোষ্টৰ কেকেদা আৰু মোহন হয় এতিয়া আপোনালোকৰ কথা শুনিম মই এখিনি কৈ ললো ষ্টেজত ও মনিব প্ৰগ্ৰাম এনেটো জানে আপোনালোকে সকলোৱে চাই ভাল মনি কিয় আনা নাই তেওঁলোকৰ প্ৰগ্ৰাম চাব আহিছিলো আচলতে আমি কি কয় কেনেকৈনো মানুহ আপোনালোকে লোকৰ ভনি খবৰ দিয়ে সেই বস্তু দেখাবলৈ চেষ্টা কৰিছো ঠিক আছে খেজনি গল উৰি গল নাই একিনো খমিঙাৰ ও বিহুতি আহি ও বিহু ও লাগি সেগা So there is no heart of communication with your parents. Every man knows very well that you can be not love, but you should not agreement on anything. Ine hunachul koise kiba buji paise
প্ৰগ্ৰেম চাই কৰি অকণমান খোৱা বোৱা নকৰিলে কেনেকৈ হ'ব মানে এয়া খোৱা বোৱাত লাগি গ'লোঁ দোকান এখনত সোমালোঁ তাত গোটেইখিনি বস্তুৱে পায় বাৰু গতিকে এয়া খোৱা বোৱাত লাগি গ'লোঁ লাহে লাহে গোটেইকেইটাই কিবা এটা এটা খালোঁ ঘৰলৈ পাই গ'লোহি এতিয়া ৰাতি এটা বাজিছে অকণমান দেৰিয়ে হয় বাৰু এনেকুৱা প্ৰগ্ৰেমবিলাকত গতিকে আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজিলৈ টাটা বাই